बड'लेण्ड सोलोंसालियाव फिन आरोबाव बेले-बेजे जेंना बड'लेण्ड मुलुग सोलोंसालियाव असमिया आरो बर'जों आन्डार ग्रेजुएट थाखोआव आनजाद लिरनो मोननाय नंलिया होनना खौराङाव गोसारनाय लोगो दायो गुलाय-गुजाय। दिनै बे जेंनाखौ लानानै असमिया फरायसा आफाद आसुनि मोनसे हानजाया सौफैनानै बड'लेण्ड मुलुग सोलोंसालिनि रेजिस्ट्रार डक्टर सुबुं बसुमतारीनि आखायाव गोसोखां बिलाइ गथायदों। बे जेंनाखौ लानानै रेजिस्ट्रार डक्टर सुबुं बसुमतारीजों आसुआ सावरायनाय जायो। बे जेंनानि सायावनो बड'लेण्ड मुलुग सोलोंसालिनि रेजिस्ट्रार डक्टर सुबुं बसुमतारीया माखासे गोनां बाथ्राखौ रोखा फोरमायथिना होदों। फारसेथिं आसुनि दैदेनगिरियाबो बे जेंनानि सायाव खुगा बेखेवदों। যোৱা 26 তাৰিখে বৰলেণ্ড বিশ্ববিদ্যালয় যি এখন নটিফিকেশ্যন প্ৰকাশ কৰিলে অসমীয়া মাধ্যমটো উঠাই দিয়া যি সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই সিদ্ধান্ত আমি সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ। আৰু আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে প্ৰায় 25 জনীয়া এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় কমিটিৰ প্ৰায় 10 জনীয়া বিটিআই অঞ্চলৰ ছাত্ৰ সন্থাৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ্যে আমি বৰলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক মহোদয়ক আমি ইয়াত লগ কৰিলোঁ। আমি আলোচনাত মিলিত হ'লোঁ, আমাৰ স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। আমাৰ কথা স্পষ্ট যে যিটো বিষয়ক লৈ নটিফিকেশ্যনখন তেখেতসকলে প্ৰকাশ কৰিলে এই নটিফিকেশ্যনখন প্ৰত্যাহাৰ কৰিব লাগিব, তেওঁলোকে উঠাই ল'ব লাগিব। বৰলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত থকা ছাত্ৰ ছাত্ৰীসকলে যি ধৰণে পৰীক্ষা ব্যৱস্থাটোত অংশগ্ৰহণ কৰিছিল অসমীয়া বিষয়ত লিখিব পৰা সেই বিষয়ত বাহাল ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এই বিষয়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে আমি আলোচনাত মিলিত হৈছিলোঁ। নিখিল বড়ো ছাত্ৰ সন্থাৰ সেই বিষয়টো তেখেতসকলৰ বিৰোধিতা কৰিছে। বড়ো সাহিত্য সভাই একেলগে কথা কৈছে আৰু আমি একেলগে অসমৰ ভাষাৰ ক্ষেত্ৰত অসমীয়া ভাষা, অসমীয়া মাধ্যম, বড়ো ভাষা, বড়ো মাধ্যম, বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা আৰু মাধ্যমৰ এটা ঐতিহাসিক এটা পটভূমি আছে। এটা ঐতিহাসিক পটভূমিৰ ফলত নিজৰ ভাষাটো নিজৰ মাধ্যমটো প্ৰতিষ্ঠা লাভ কৰিব সক্ষম হৈছে, যাৰ কাৰণে এছামে শ্বহীদ হ'বলগীয়া হৈছে, যাৰ কাৰণে এছামে মৃত্যুবৰণ কৰিবলগীয়া হৈছে এই ভাষাটোৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত। আৰু আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা মাধ্যম, বড়ো ভাষা, বড়ো মাধ্যম, অসমীয়া ভাষা আৰু অসমীয়া মাধ্যম উত্তৰণৰ কাৰণে আমি সদায় চিন্তা চৰ্চা কৰি আছোঁ আৰু উত্তৰণ সদায় কৰিব লাগিব, একেলগে আগুৱাই যাব লাগিব। আৰু যেতিয়াই 1972 চনৰ মাধ্যম আন্দোলন হৈছিল, আৰু মাধ্যম আন্দোলনৰ মূল বিষয়টোৱে আছিল যে স্নাতক ছাত্ৰৰ উচ্চ শিক্ষাই আমাৰ মাতৃভাষা অসমীয়া মাধ্যমত হ'ব লাগিব, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু সেই মাধ্যম আন্দোলনৰ 5 গৰাকী শ্বহীদ হৈছিল। তাৰ পৰৱৰ্তী সময়ত প্ৰতিটো ভাষা আৰু বিকাশৰ ক্ষেত্ৰত মাধ্যমৰ বিকাশৰ ক্ষেত্ৰত এটা ঐতিহাসিক পটভূমি আছে। আৰু একে সময়তে আমি ক'ব বিচাৰিছোঁ যে নতুন শিক্ষানীতিয়ে মাতৃভাষাৰ ব্যৱস্থা কৰিছে, মাতৃভাষাক গুৰুত্ব প্ৰদান কৰিবলগীয়া হৈছে। আপোনালোকে নিশ্চয় গম পাইছে যে কেইদিনমান আগতে অসমৰ প্ৰতিখন ভাৰতবৰ্ষৰ প্ৰতিখন অসমৰ মহাবিদ্যালয়লৈ UGC এখন পত্ৰ প্ৰেৰণ কৰিছে। উচ্চ শিক্ষাটো মাতৃভাষাত অধ্যয়ন কৰাব লাগে বুলি সেই পত্ৰখনত উল্লেখ আছে। আৰু একে সময়তে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে মাতৃভাষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন সময়ত কৈ আহিছে। চিকিৎসা বিজ্ঞানত মাতৃভাষাত পঢ়াৰ কাৰণে তেখেতসকলে কৈ আহিছে। ইতিমধ্যে গৃহমন্ত্ৰীয়ে কেইদিনমান উদ্বোধন কৰি আহিছে। অসমতো পাঠ্যক্ৰম ব্যৱস্থাৰ কাৰণে বৰলেণ্ড বিশ্ববিদ্যালয় গ্ৰহণ কৰিছে। আৰু এইখন পত্ৰ যিখন নটিফিকেশ্যন উলিয়ালে আমি সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰত্যাহাৰ কৰাৰ কাৰণে দাবী জনাইছোঁ। আমাৰ মাধ্যম বিষয়টো যি ধৰণে আছে সেই ধৰণে আগুৱাই নিব লাগিব। আমাৰ অসমীয়া মাধ্যম, অসমীয়া ভাষা, বড়ো মাধ্যম, বড়ো ভাষা, একে সময়তে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা আৰু মাধ্যমসমূহ আগুৱাই নিয়াৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। অসম চৰকাৰৰ এই যি বিৰোধী সিদ্ধান্ত এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগিব, এইটো কথা স্পষ্ট। আৰু সন্মানীয় পঞ্জীয়ক মহোদয়ে তেখেতসকলে আপোনালোকৰ ইতিমধ্যে কৈছে এই বিষয়টো তেওঁলোকৰ মিষ্টেক হৈছে, ভুল হৈছে। ইতিমধ্যে তেওঁলোকৰ 4-5 তাৰিখে যিখন সভা অনুষ্ঠিত হ'ব এই সভাতে তেওঁলোকে এটা ইতিবাচক খবৰ দিব বুলি আমাৰ আশ্বাস প্ৰদান কৰিছে। আমিও দাবী উত্থাপন কৰিছোঁ যে এই বিষয়টোত যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আমাৰ মাধ্যম বিষয়টো, সেই মাধ্যম বিষয়টোত যাতে কোনো ধৰণৰ খেলিমেলি নকৰে, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তাৰ কাৰণে আমি সন্মানীয় পঞ্জীয়ক মহোদয়ক স্পষ্টভাৱে কৈছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাই তেখেতসকলৰ এই কথাটোত যাতে প্ৰত্যাহাৰ নকৰালৈকে আমি কিন্তু কেতিয়াও আশ্বস্ত নহওঁ আৰু প্ৰত্যাহাৰ কৰিব লাগিব, এইটো কথা স্পষ্ট। না সেই বিষয়টোৱে আমি আপোনালোকক কৈছোঁৱে এটা ঐতিহাসিক এটা পটভূমি আছে। অসমৰ অসমীয়া ভাষা, অসমীয়া মাধ্যম, বড়ো ভাষা, বড়ো মাধ্যম,
বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা মাধ্যমৰ এটা ঐতিহাসিক পটভূমি আছে এই ভাষাটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আজি বড়ো ব্যক্তিসকলে শ্বহীদ হ'ব লগা হৈছিল অসমীয়া মানুহ ভাষাটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এছামে শ্বহীদ হ'ব লগা হৈছিল বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষাসমূহ প্ৰতিষ্ঠা কৰাৰ কাৰণে সময়ে সময়ে বিভিন্ন কষ্ট কৰিবলগীয়া হৈছে সেই পটভূমিটো কেতিয়াও নুই কৰিব নোৱাৰি অসমত ভাষা আন্দোলন মাধ্যম আন্দোলন এই বিষয়টো কেতিয়াও নুই কৰিব নোৱাৰি আৰু বিশ্ববিদ্যালয়খনে এই সিদ্ধান্ত কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে প্ৰত্যাহাৰ কৰিবই লাগিব ছাত্ৰ ছাত্ৰীসকলক ন্যায় দিব লাগিব ছাত্ৰ ছাত্ৰীসকলে ন্যায় দিব লাগিব আজি অসমৰ গাঁৱে ভূঞে বহু স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ ছাত্ৰী আছে একমাত্ৰ মাধ্যমটো বিষয়ৰ ক্ষেত্ৰত লৈ আৰু সেইবাবে ছাত্ৰ ছাত্ৰীক ন্যায় দিব লাগিব আৰু এই যিটো ঐতিহাসিক পটভূমি এই ঐতিহাসিক পটভূমি কোনো এই ঐতিহাসিক পটভূমিটো কোনো তাত বাধা আৰোপ কৰিব নোৱাৰে নাচ্ছত কৰিব নোৱাৰে এইটো কথা স্পষ্ট আৰু সদৌ অসম ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থা আমি একেলগে আলোচনা কৰিছোঁ এই বিষয়ত আমি একেলগে কাম কৰি আছোঁ আৰু আমি একেলগে কাম কৰি যাম নিখিল বড়ো ছাত্ৰ সন্থাই এই বিষয়ত মাত মাতিছে তেওঁলোকে আপোনালোকে নিশ্চয় গম পাইছে আৰু আমি সদৌ অসম ছাত্ৰ সন্থা একেলগে এই বিষয়টোত সকলো অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা আৰু মাধ্যম অসমীয়া মাধ্যম আৰু অসমীয়া ভাষা বড়ো মাধ্যম আৰু বড়ো ভাষা একেলগে জয়যাত্ৰা অব্যাহত থকাটো আমি সদায় বিচাৰোঁ আৰু এই ক্ষেত্ৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবই লাগিব এই সিদ্ধান্ত আমি কোনো কাৰণত কেতিয়াও মানি নলওঁ এইটো কথা স্পষ্ট मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000 दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों सुलाद लानो हागोन